শিলবিলাক বগা হৈ আছে প্ৰথমতে বগা আছিলে এতিয়া ক'লা হ'ল প্ৰথম ৰাস্তা খানতে বগা আছিল এই এনেকৈ বগা আছিল এইবিলাক পাইন গছ এইবিলাক ন পাইন গছ জুম কৰোঁ এতিয়া পাহাৰবিলাক অলপ বেলেগ পাহাৰ দেখিব এতিয়া জয়ন্তীয়া হিলছ সোমামতো জয়ন্তীয়া হিলছত এতিয়া পাহাৰবিলাক অলপ ধুনীয়া হৈ যাব অলপ বেছি ধুনীয়া তাত গছবিলাক খালি অলপ পাইন গছ থাকিব বেলেগ গছ নাথাকে আমি মানে ইতিমধ্যে খাচী হিল চেক কৰিছোঁ নেকি খাচী হিলছ নাই খাচী হিল আছে অলপ দূৰ আছে অলপ দূৰ মোটামুটি আৰু 20 কিলোমিটাৰমান 25 কিলোমিটাৰ যোৱাৰ পিছত এইটো জয়ন্তীয়া হিলছ উঠিম খাচী হিলছতকৈ জয়ন্তীয়া হিলছ ওখ নেকি জয়ন্তীয়া হিলছ অলপ ওখ অলপ পাহাৰবিলাক অলপ মানে গোল টাইপৰ ধুনীয়া দেখিব পাইন গছ বেছিকৈ পোৱা যায় তাত মজা লাগিব দেই মজা লাগিব এইটো কি মজা টাৰ্ণিং এইটো এষ্টা নেকি এইবিলাক আকৌ উঠিব অঁ বহুত ওপৰত আহিলোঁ আমি বহুত প্ৰায় সাগৰ পৃষ্ঠৰ পৰা আমি 1000মান ওপৰত আহিলোঁ চাগে বেছি আছে এইটো 6000মান আহিছোঁ সাগৰ পৃষ্ঠৰ পৰা 6000 শ্বিলং 5000 কিমান নিদিলে উঠিবই নোৱাৰে ন টাৰ্ণিং দিলে উঠিবই নোৱাৰিব সাগৰ পৃষ্ঠৰ পৰা আপোনাৰ 5000 শ্বিলং হয় নেকি অঁ যোৱাইটো অলপ বেছি হ'ব 1000মান নম্বৰ আপোনাৰ যদি খুব বুঢ়া পাইনটো হয় এইটো মানুহৰ ঘৰৰ খুঁটা এইটো ডেক'ৰেশ্যনৰ কাৰণে ওপৰত যে দিয়ে ডেক'ৰেশ্যন এই হোটেলবিলাকত যে এনেকুৱা ডেক'ৰেশ্যন কৰে এই পাইন কাঠটো ভাল হয় এই বুঢ়া হ'ব লাগিব কিন্তু নহ'লে এনেই কোমলীয়া পাইন কাঠ হ'লে আপোনাৰ চাটাৰিং দিয়ে চাটাৰিং শ্বৰ্ট দিয়া ঘৰত তেনেকুৱাত ব্যৱহাৰ হয় একদম খুব বুঢ়া যিটো 50-60 বছৰ 70 বছৰ সেইবিলাক পাইন গছ আপোনাৰ জীৱনত মানে এইটো গুণে নাখায় শ্বিলঙত কিছুমান হোটেল আছে পাইনৰ খুঁটা আছে চাব আমাৰ জাৰ্ণিটোৰ যাত্ৰাটোত ব্যাখ্যা আগবঢ়াই আহিছে খগেশ্বৰ বৰা তাৰপাছত এই আমাৰ বন্ধু যুৱৰাজ চেত্ৰী মই নিজেই আছোঁ ভাল লাগিছে জাৰ্ণি ভাল লাগিছে যথেষ্ট ভাল লাগিছে খুব সুন্দৰ ৰাস্তা বঢ়িয়া জিঅ'গ্ৰাফী বহুত ভাল লাগিছে ইহঁতৰ তাত এই ওপৰটো নেকি অঁ এই ওপৰটো এইটো চব্জি আছে পাই যাওঁ ন অঁ ইয়াতে 12 মাহ হয় শ্বিলঙীয়া আলু এইটো অঁ এইটো শ্বিলঙৰ আলু 12 মাহ থাকে ইয়াত বিশেষকৈ মানুহবিলাকে খেতি বাতি কৰিয়ে জীৱন নিৰ্বাহ কৰে এতিয়া ইয়াতে গোমধান কৰে মাকৈ বুলি কয় এনেকুৱা কিছুমান বস্তু ইয়াত হয় পাইন গছটো মানে ইয়াত য'তে ত'তে গজিয়ে থাকে অঁ পাইন গছ